আজি ভাবিছিলোঁ ঘৰলৈ উভতি যাওঁ, কিন্তু বতৰ বহুত বেয়া। সেই গতিকে ভাবিলোঁ আজি নাযাওঁ, ইয়াৰ ওচৰে থকা কিছুমান ফুৰা ঠাই আছে, তাকে অলপ ফুৰি চাকি আহোঁগৈ। কিন্তু বতাহৰ যিহে ৰুদ্ৰ ৰূপ, ইমান ডাঙৰ বতাহ ধুমুহা, ভাবিলোঁ আজি যোৱাই নহ'বই চাগে। সেইবুলি ভাবি মনৰ দুখত বহিয়ে দিছিলোঁ আৰু। কিন্তু পাছলৈ বতৰ মুকলি হ'ল আৰু আমি ওলাই গ'লোঁ অলপ ফুৰোগৈ বুলি। ওচৰতে আছে দেৰগাঁও নেঘেৰিটিং শিৱদৌল। সেই শিৱদৌলটো চাওঁগৈ বুলি আমি ওলাই আহিছোঁ বৰ্তমান। ব'লকচোন বাৰু কি হয় কেনেকুৱা, আজিলৈকে ময়ো দেখা নাই, আপোনালোককো দেখাওঁ, ময়ো চাওঁ, মোৰ লগে লগে আপোনালোকেও চাই থাকক। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কিন্তু। এইয়া আমি পাই গ'লোহি নেঘেৰিটিং শিৱদৌল। এয়া গেটখন। বান্দৰ চাওক না, প্ৰথমে ইমানেই বান্দৰ যে এখন এনেকুৱা ফিল হৈছে যেন এখন বান্দৰৰ ৰাজ্য। এইখন হৈছে তোৰণখন, শিৱদৌল নেঘেৰিটিং, প্ৰতিষ্ঠাতা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। মানে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতেই এই শিৱদৌলটো প্ৰতিষ্ঠা কৰা হৈছিল। ৱাও, ইমান পুৰণা। এইটো কিন্তু শিৱসাগৰত থকা শিৱদৌল নহয়, এয়া হৈছে গোলাঘাটৰ, পুনৰবাৰ কৈছোঁ, এয়া হৈছে গোলাঘাটৰ শিৱদৌল, দেৰগাঁৱত অৱস্থিত। আপোনালোকে যদি ভাবে আহিব পাৰে, বহুত ধুনীয়া পৰিৱেশ ইয়াৰ। বাকী আপোনালোকেও চাই থাকক, ময়ো উপভোগ কৰোঁ ইয়াৰ পৰিৱেশটি। ভিউটো চাওক কিমান ধুনীয়া। আজি গোটেই দিনটো বতৰ বেয়া, আৰু এই গোটেই বতৰ বেয়া মাজতো ইমান ডাঙৰ বতাহ, বৰষুণ নহয় বাৰু, বতাহ মাৰিলে। তাৰপাছত এই পৰিৱেশ, ওলাই আহিছোঁ অকণমান, বৰ লাগিল আপোনাক গোটেই ভিউটো দেখাম বুলি। চাওকচোন, তাৰপিছত কৈ আছোঁ। ৱাও, কিমান এটা ধুনীয়া পৰিৱেশৰ মাজত আমি আছোঁহি। চালেনে আপোনালোকে ভিডিঅ'টো? আগৰ চোৱা, বহুত এটা ধুনীয়া পৰিৱেশ। আপোনালোকেও আহিব পাৰে চাবলৈ, বহুত এটা ধুনীয়া ঠাই। অকণমান সময় হ'লেও আপোনালোকে ইয়াত অতিবাহিত কৰিব পাৰিব। বাকী আপোনালোকে যদি ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে, তেনেহ'লে ইণ্টাৰনেটত চাৰ্চ কৰিলেই পাব, নেঘেৰিটিং শিৱদৌল বুলি। ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ আগত ওলাই যাব আৰু জানিবও পাৰিব। বাকী ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকী বাই বাই, নতুন ভিডিঅ'ত আকৌ লগ পাম।